শনিবাৰে ঘোষণা কৰা হয় চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। এই ফলাফলত এজন স্থানপ্ৰাপ্ত ছাত্ৰ এতিয়া হোম কোৱাৰেণ্টাইনত। হয়, এইজন কৃতিমান ছাত্ৰৰ নাম হৈছে হৰ্ষবৰ্ধন মহেশ্বৰী। এইজন ছাত্ৰই লকডাউনৰ সময়ছোৱাতে কলকাতাৰ নিজৰ আত্মীয়ৰ ঘৰলৈ ফুৰিব গৈছিল। কলকাতাৰ পৰা অহাৰ পিছতেই এওঁ এতিয়া আবদ্ধ হোম কোৱাৰেণ্টাইনত। হোম কোৱাৰেণ্টাইনত থকাৰ বাবেই এতিয়া তেওঁ যি ষষ্ঠ স্থান আজুৰি আনিছে হাইস্কুল শিক্ষান্ত পৰীক্ষাত। এই হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলৰ যি আনন্দ উৎসাহ, এই আনন্দ উৎসাহ উদযাপনৰ পৰা বিৰত থকা পৰিলক্ষিত হৈছে। এইদৰে এতিয়া তেওঁ হোম কোৱাৰেণ্টাইনতে নিজৰ ষষ্ঠ স্থানৰ খবৰ লাভ কৰাৰ সংবাদ শুনি আনন্দত আত্মহাৰা হোৱা পৰিলক্ষিত হৈছে। কিন্তু ইয়াৰ বিপৰীতে হোম কোৱাৰেণ্টাইনত থকাৰ বাবে সম্পূৰ্ণৰূপে তেওঁ বাৰণ কৰিবলগীয়া হৈছে ষষ্ঠ স্থানপ্ৰাপ্তৰ যি আনন্দ তথা ৰং ৰইচ, সেই সমূলি আনন্দৰ ৰং ৰইচ। এই সন্দৰ্ভত টেলিফোনিক বাৰ্তালাপ কৰা হৈছিল হৰ্ষবৰ্ধন মহেশ্বৰীৰ সৈতে। হৰ্ষবৰ্ধন মহেশ্বৰীয়ে কি ভাষ্য আগবঢ়াইছিল সেয়া আপোনালোকক আমি দেখুৱাব বিচাৰিছোঁ। শুভেচ্ছা জনালো তোমাৰ প্ৰথমতে। বিশেষতে গম পালো আজি তোমালোকে সমগ্ৰ পৰিয়ালটো হোম কোৱাৰেণ্টাইনত থাকিব লগা হৈছে ন? আমাৰ পৰিয়ালটো এতিয়া হোম কোৱাৰেণ্টাইনত আছে। আচ্ছা, ক'ত যোৱা হৈছিলে বাৰু? আমি আগতে কলিকতাত গৈছিলোঁ। কিমান দিন হ'ল হোম কোৱাৰেণ্টাইনত থকা? হোম কোৱাৰেণ্টাইন মানে আমি আগতে ইনষ্টিটিউচনৰ কোৱাৰেণ্টাইনত আছিলোঁ 8 দিন। হয়। তাৰপিছত কালি বা পৰহি আমি ঘৰলৈ আহিছোঁ। এতিয়া হোম কোৱাৰেণ্টাইনত আছোঁ। আমাৰ ৰিপৰ্টটো নেগেটিভ আহিছিল স্বেব টেষ্টত। হয়, আমি হোম কোৱাৰেণ্টাইনত আছোঁ। হয়, আজি এনেকুৱা এটা আনন্দ উল্লাসৰ দিন দি থাকিব, সেই ক্ষেত্ৰত আজি হোম কোৱাৰেণ্টাইনত থাকিব লগা হৈছিল। মনৰ মানে অনুভৱটো কেনেকুৱা দিছিল? মানে আৰু এইটো আমি একো কৰিব নোৱাৰোঁ, এইটো চৰকাৰৰো ভুল নহয়। আমি হোম কোৱাৰেণ্টাইনত আছোঁ, এইটো মানে সকলোৰে ছেফটিৰ বাবে। যিহেতু কৰোণা মহামাৰী ইমান ভয়ানক ৰূপটো লৈছে, সেইকাৰণে আমি ঘৰৰ পৰাই যিমান এনজয় কৰিব পাৰোঁ সিমান আমি এনজয় কৰি আছোঁ আৰু। হয় হয়, স্কুলখনত আমি উপস্থিত হৈছোঁ। স্কুলখনতো এক মানে যি ধৰণৰ পৰিৱেশ থাকিব লাগিছে, সেই ধৰণৰ পৰিৱেশ তেনেকুৱা নাই। এতিয়া লকডাউনটো চলি আছে স্কুলত। মুঠ নম্বৰ কিমান পাইছা? টোটেল 588। নেক্সট তোমাৰ পৰিকল্পনা কি? তুমি মানে কি পঢ়িম বুলি ভাবিছা? নেক্সট মই UPSC এক্সাম ক্ৰেক কৰিবৰ বাবে মানে চেষ্টা কৰিম আৰু। হয়, আচ্ছা। মানে তুমি এইখিনি সফলতা অৰ্জন কৰিলা, তুমি মানে পূৰ্বতে ভাবিছিলানে বোলে মই এনেকুৱা এটা স্থান পাম বুলি? মই এইটো এক্সপেক্ট কৰা নাছিলোঁ। মই খালি নিজৰ বেষ্ট দিছিলোঁ, মানে মই 100% দিছোঁ নিজৰ। আৰু সেইকাৰণে মই যিটো হয় সেইটো মানে একচেপ্ট কৰিম, এনেহেনে মোৰ মানে মন্ত্ৰ আছিল মোৰ এইটো। হয়, মানে প্ৰিপেৰেশ্যনটো তোমাৰ কেনেকুৱা আছিলে? কিমান ঘণ্টাকৈ পঢ়িছিলা তুমি? আগতে মই 5-6 ঘণ্টাকৈ পঢ়িছিলোঁ ষ্টাৰ্টিঙত, আৰু লাষ্ট 3 মাহ মই 12-14 ঘণ্টাকৈ পঢ়িছিলোঁ। মা দেউতা আজি মনটো কেনেকুৱা তোমালোকৰ? সকলোৰে মন আজি বিৰাট উল্লাস আছে, আনন্দ আছে ঘৰত। আনন্দ আছে ঘৰত ন? আৰু এটা কথা জানো বাৰু, নতুন প্ৰজন্মৰ যিখিনি শিক্ষাৰ্থী তেওঁলোকৰ ঘৰত তুমি এটা কি মেছেজ দিবা? কেনেকুৱা এটা আহ্বান কৰিবা? কেনেকৈ পঢ়িব লাগে বা কি কৰিব লাগে? সকলোৱে মানে নিজৰ বেষ্ট দিব লাগে আৰু ৰিজাল্টৰ কথা ভাবিব নালাগে। নিজৰ বেষ্ট দিয়ক, ফুল এফৰ্ট। তাৰপিছত যি হয় এইটো ভগৱানৰ কথা, আমি কৰিব নোৱাৰোঁ। কিন্তু আমি নিজৰ বেষ্ট কৰিব পাৰোঁ আৰু আমাৰ বেষ্ট এক্সাম দিব পাৰোঁ। মই এইটোৱে ক'ব বিচাৰিছোঁ। আৰু টিচাৰ্ছখিনি কি ক'বা তুমি? স্কুলৰ টিচাৰ্ছখিনি? মই টিচাৰ্ছকেইটাই মোক বহুত হেল্প কৰিছিল। মানে মই যেতিয়া ডাউট আছিল না, এইবাৰ মই অলপ উইক হৈ আছিলোঁ, সকলোৱে মোক মানে গাইড কৰিছিল ভালকৈ। মই দেউতাকে মোক গাইড কৰিছিল, সকলোৱে মোক গাইড কৰিছিল ধুনীয়াকৈ। আৰু মই সকলোৰে কথা মানি চলি আজি এই মাৰ্কছটো পাইছোঁ। টিউশ্যনছ কৰিছিলা নেকি তুমি তেনেকুৱা? মই অলপ কেইটা টিউশ্যন আছিল, মেথছৰ কাৰণে আছিল আৰু মানে অলপ কিছু হেল্প কৰাৰ কাৰণে মানে এনে মই নিজে বেছি সময় মই চেল্ফ ষ্টাডি কৰিছিলোঁ। ঠিক আছে, থেংক ইউ। এইখিনি সময়